নমস্কাৰ মোৰ ইউটিউব চেনেল ৰঞ্জন কিচেনলৈ সকলোকে স্বাগতম। তো আজি মই বনাবলৈ যাই আছো ব্ৰেড মালাই। তো ইয়াৰ কাৰণে মোক লাগিব মিল্ক লৈছো মই হাফ লিটাৰ, সুগাৰ লৈছো আৰু ইয়াত কেশৰ লৈছো আৰু এইটো মই আমুল মিঠাই মেড লৈছো আৰু ইয়াত ব্ৰেড। আহক ভিডিঅ'টো আৰম্ভ কৰো। এইটো 10 মিনিট মান পকালো, পকাতে গাখীৰটো লাহে লাহে ঠিক হ'ব ধৰিছে। তো এতিয়া মই ইয়াতে হাফ কাপ মান সুগাৰ এড কৰিম আৰু মই ইয়াত হাফ কাপ সুগাৰ এড কৰিম কিয়, কাৰণ মই ইয়াতে মিল্কমেডো লৈছোঁ তো, মানে সেইকাৰণে মই ইয়াত হাফ কাপ লৈছোঁ। আৰু যদি আপোনালোকে মিল্কমেড নলয় তেনেহ'লে সুগাৰ ইউজ কৰিব পাৰিব। এতিয়া সুগাৰখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই ইউজ কৰিম ইয়াতে মিল্কমেড। 5 টিমান মিল্কমেড এড কৰিলে হৈ যাব। আৰু আপোনালোকে টেষ্ট কৰি চাব, যদি আপোনালোকৰ হিচাপত যদি মিঠা লগা নাই তেনেহ'লে আপোনালোকে আৰু ইয়াত মিল্কমেড ইউজ কৰিব পাৰিব। এতিয়া মই ইয়াৰে 4/1 ভাগ মই এতিয়া এটা বাউলত খালী কৰিম আৰু ইয়াতে মই এতিয়া কেশৰ এড কৰিম। কি কালাৰ! মন কৰিব এইখিনি যাতে একদম বেছি ঠিক নকৰে। এতিয়া একদম মানে সুন্দৰ হৈছে, এইটো বস্তু আপোনালোকে মন কৰিব। আৰু মই গেছৰ পাৱাৰটো এতিয়া মই শ্ল' কৰি দিছোঁ। হোৱাৰ আগে আগে মই ইয়াত অকণমান এড কৰিম ইলাচি পাউডাৰ। এইখিনি এতিয়া সুন্দৰ হৈ গ'লে এটা বাউলত খালি হৈ যায়। এইখিনি এতিয়া ঠাণ্ডা হ'বৰ কাৰণে দি দিম। ব্ৰেডটো মই এনেকৈ ছাইডবিলাক কাটি ৰাখিছোঁ। এতিয়া মই এনেকৈ মাজেদি কাট কৰিম। তো ব্ৰেডখিনি মই এনেকুৱাকৈ কাটি ল'লোঁ আৰু যিটো মই 3/1 ভাগ মিল্ক ৰাখিছিলোঁ ইয়াতে, তো ইয়াতে মই এড কৰিম এতিয়া মিল্ক পাউডাৰ। ইয়াত 1 পেকেট দিলে হৈ যাব। আৰু এড কৰিম অকণমান মিল্কমেড। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰিম। এইখিনি মই ইয়াতে গাখীৰত অকণমান টাইম ডুবাই থ'ম। মনত ৰাখিব এইটো যাতে বেছি টাইম আপোনালোকে ডুবাই নাৰাখে। তো এতিয়া ৰেডি হৈ গ'ল।